হেল্ল' গাইজ ৱেলকাম বাই মাই ইউটিউব চেনেল। মই পৰি গৈ লৈছোঁ আজি আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ'। আজি এফালে আমি যাম, ক'ত যাওঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ থাকোঁ। আৰু আমি ৰেডি, আমি যাওঁ গোগামুখ নদী আৰু আমি এয়া আহি আছোঁ। আমি গোগামুখ নদীলৈ এইটো কাৰণে যাওঁ, আমাৰ এওঁ লগৰ এজনৰ ঘৰলৈ আজি লগ ধৰিছে। তাকে বোলো গৈ আহোঁ, বহুত দিনৰ পৰা কৈ আছে যাম ওলাবা। আজি আমাৰ এওঁ ডিউটি নাই, ছুটি আছে যিহেতু, সেইকাৰণে আমি আহি আছোঁ। আৰু এয়া আহি আছিলোঁ, ট্ৰেইনৰ ক্ৰচিং পৰি গ'ল, আগবাঢ়িব নোৱাৰিলোঁ। আৰু আমি গোগামুখ পালোঁহি। এতিয়া গোগামুখত আমি ভাবিলোঁ মিঠাই লৈ লওঁ। তাকে বেটাই একদম বাপেকৰ হাত নেৰেই, মোক নধৰেই, বাপেককহে ধৰে। আৰু এতিয়া আমি মিঠাই লৈ লওঁ, লৈ আৰু আগবাঢ়োঁ আৰু এয়া আমি পালোঁহি। পাই একদম বাপেক পুতেকৰ যি কথা, আমি পালোঁহি। এয়া ল'ৰা অকল খোৱা মেইন। আৰু আমি চাহ তাহ খাই মেলি এয়া অলপ বহিছোঁ। আৰু এইয়া দেখিছেনে, ঘৰত ধুনীয়াকৈ ধনিয়া পাত, লাই শাক এইবিলাক ৰুইছে, মানে সিঁচিছে, ধুনীয়াকৈ ওলাইছে। আৰু এইয়া দেখিছেনে মাছ, মানে দেউতাই মাছ ধৰিবলৈ চাই আছে। মানে ইমানেই ডাঙৰ ফিচাৰীটো আৰু ইমানেই মাছ আছে, এখন দুখন জালে একো পাত্তাই নাপায় মানে। ইমান ধুনীয়াকৈ মাছখিনি ওলাই আছে ওপৰতে, আপোনালোকে দেখিছেনে বাৰু? আৰু এয়া দেখিছেনে, চবে বহি কথা মেইন। আৰু এয়া আমি টেঙা খাব লৈছোঁ। আৰু এয়া ভাইটিও একদম টেঙা খাবলৈ ৰেডি কৰিবলৈ লাগি গ'ল। এইফালে ভাইটি আছে, লগৰগৰাকী আছে, আৰু এইফালে আইতা, বৰমা, বেটাহঁত সকলো আছে। আমি এতিয়া টেঙা খালোঁ আৰু খাই এয়া দেখিছেনে, দেউতাই নাও লৈ মাছ ধৰিছে। যিহেতু আপোনালোকক কৈছিলোঁ ফিচাৰীটো বহুত ডাঙৰ, এখন দুখন জালে একো পাত্তাই নাপায়, সেয়েহে দেউতাই নাও লৈ পাক মাৰি মাছ ধৰিছে আৰু আমি চাই আছোঁ। আৰু আপোনালোকে কোনে এনেকৈ নাও লৈ মাছ ধৰে, আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু দেই। দেখিছেনে? আৰু আমি ভাত পানী খাই মেলি ওলালোঁ, খোৱা বোৱা নেদেখালোঁ আৰু বহুত জোৰ ভোক লাগি আছিলে। ভাত পানী খাই বৈ মেলি এতিয়া ৰাতিয়ে হ'ল, আমি যাব ওলাইছোঁ আৰু এই আমি আহিলোঁ, অলপ কিবা কিবি লওঁ বুলি ভাবিলোঁ। এয়া কমলা ল'লোঁ, আপেল ল'লোঁ, আৰু বেটাক বোলে আঙুৰ লাগে, আঙুৰ ল'লোঁ। আৰু লৈ মেলি যাওঁ আৰু আমি ঘৰলৈ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব।